Hello ভাই বন্ধুসকল ওয়েলকাম টু ৰাকেশ ডিফেন্স ইউটিউব চেনেল সো যেহেতু এমসিকিউ আসাম লিটাৰেচাৰ ওপৰত অসম সাহিত্যৰ ওপৰত যেহেতু কোৱেশ্যন আহে এবিইউবি এপিআৰ গতিকে আজি 10টা গুৰুত্বপূৰ্ণ আপোনালোকক বাছি উলিয়াই আপোনালোকক দিবলৈ চেষ্টা কৰিলো যেহেতু আসাম লিটাৰেচাৰ ওপৰত আপোনালোকৰ এবিইউবি এপিআৰ কোৱেশ্যন আহিবই গতিকে 10টা কোৱেশ্যন গুৰুত্বপূৰ্ণ হয় আপোনালোকে মনত ৰাখি ল'ব 10টা কোৱেশ্যন সো ভিডিওটো সম্পূৰ্ণ কৰি চাই ল'ব আপোনালোকে নোট কৰি ল'ব So আজি প্ৰথমটি প্ৰশ্ন হু ওয়াজ দ্য ফার্স্ট প্রেসিডেন্ট অফ আসাম সাহিত্য সভা অসমীয়া সাহিত্য সভাৰ প্ৰথম গৰাকী সভাপতি কোন আছিল So 2 নম্বৰ প্ৰশ্নটি হৈছে when was the first session of Assam সাহিত্য সভা held অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল So 3 নম্বৰ প্ৰশ্নটি হৈছে who was the first Assamese woman to be awarded by সংগীত নাটক একাডেমী সংগীত নাটক একাডেমী বঁটা বিজয়ী প্ৰথম গৰাকী অসমীয়া মহিলা কোন আছিল So 4 নম্বৰ প্ৰশ্নটি হৈছে which one of the following is considered as the earliest written work of Assamese literature তলৰ কোনখন পুথি অসমীয়া সাহিত্যৰ প্ৰথম লিখিত নিদৰ্শন So 5 নম্বৰ প্ৰশ্নটি হৈছে who is now as বিদ্ৰোহী কবি or revolutionary poet in Assamese language অসমীয়া ভাষা সাহিত্যত বিদ্ৰোহী কবি বুলি কাক জনা যায় So next 6 number question the state anthem Omur Apunar Desh was first published in the magazine name অসমৰ জাতীয় সংগীত অমুৰ আপোনাৰ দেশ প্ৰথম কোনখন আলোচনীত প্ৰকাশ পাইছিল So next question 7 number Lakshmীনাথ বেজবৰুৱা is honored with Rockras by Assam Sahitya in the year লক্ষ্মীনাথ বেজবৰুৱাক অসম সাহিত্য সভাই কিমান চনৰ ৰকৰাছ উপাধি প্ৰদান কৰিছিল So next 8 number question name the first Sahitya Academy Award winner in Bodo বড়ো ভাষাত সাহিত্য একাডেমী বঁটা প্ৰাপ্ত প্ৰথমজন কোন আছিল So next 9 number question আধা লেখা দস্তাবেজ is autography of আধা লেখা দস্তাবেজ তলত উল্লেখিত কোন ব্যক্তিগৰাকীৰ আত্মজীৱনী So ভাই বন্ধুসকল আজি আপোনালোকৰ মাজলৈ ইম্পৰ্টেন্ট কিনি মই পুৰণি পেপাৰৰ যেটো প্ৰিভিয়াছৰ কোৱেশ্যন কিনি আপোনালোকক বাছি উলিয়াই আজি মই 10টা কোৱেশ্যন দিবলৈ চেষ্টা কৰিলো সাহিত্যৰ ওপৰত যেটো লিটাৰেচাৰ ওপৰত আপোনালোকক দিবলৈ চেষ্টা কৰিলো আৰু ইয়াৰ নেক্সট ভিডিওত আৰু ভাল ইম্পৰ্টেন্ট ওপৰত কোৱেশ্যন আপোনালোকক মই বাছি উলিয়াই আপোনালোকক ভিডিও অহকাৰে দিবলৈ চেষ্টা কৰিম আৰু যেটো আজি 10 নম্বৰ কোৱেশ্যন হেকৰটি কোৱেশ্যন হৈছে whose nickname is জ্ঞানমালিনীৰ কবি জ্ঞানমালিনীৰ কবি বুলি তলত উল্লেখিত কোনজন কবিক জনা যায়